হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক চাইফুল ইছলাম ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বৰঝাৰণী পাহাৰত। চ' পাহাৰত কি আছে, আমি কি কৰোঁ চব চাব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এইটো চাই মোৰ লগত আছে, মোৰ ফ্ৰেণ্ড আছে। ত' ইহঁতে অলৰেডি কেইজনমান পাৰ হৈছে, মই এতিয়া খোজকাঢ়ি পাৰ হ'ব লাগিব। চ' এইখন হ'ল ভৰাজুলি নদী। এইটো বৰঝাৰণী পাৰ হৈ আপোনাৰ ভৰাজুলি নদী। চ' এইটো নদী আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই মোৰ লগৰখিনি গৈ আছে, পাৰ হৈ আছে। ইয়াত বেকগ্ৰাউণ্ডো বহুত ধুনীয়া ধুনীয়া বেকগ্ৰাউণ্ড আছে, ধুনীয়া চাব পাৰিব। ভৰাজুলি নদীৰ পৰা পাহাৰ কমচে কম আৰু 10-15 কিলোমিটাৰমান হ'ব, আৰু এতিয়া আমি 10 কিলোমিটাৰ যাম। মোৰ ঘৰত বিশ্বনাথ চাৰিআলিৰ পৰা বৰঝাৰণী পাহাৰ কমচে কম 50 কিলোমিটাৰ হ'ব। চ' আমি নদীৰ পৰা কমচে কম আৰু 10-15 কিলোমিটাৰমান হ'ব পাহাৰত যাবৰ কাৰণে। চ' বহুত ধুনীয়া বেকগ্ৰাউণ্ড আপোনালোকে চাব পাৰে। ফ্ৰেণ্ডছ, 100 মিটাৰমান আহি প্ৰায় আৰু এটা নদী পাইছোঁ। ইয়াত কমচে কম পাহাৰ পাবলৈ আৰু 10টামান নদী। ইয়াত বাইক পাৰ্ক কৰিবলৈ বহুত অসুবিধা। ইয়াত বহুত ধাৰ আছে, চ' পানীও বেছি আছে, বহুত ধাৰো আছে। ইয়াত পাৰ্ক কৰিবলৈ বহুত অসুবিধা হৈ আছে, সেইকাৰণে আমি অলপ ৰখিলোঁ। ইয়াত ভাবি আছোঁ কেনেকৈ পাৰ্ক কৰিম। তিনিটা নদী পাৰ হ'লোঁ। চ' বহুত তিনিটা নদী পাৰ কৰোঁতে লাষ্ট নদীটো বহুত কষ্ট হ'ল। চ' কি কৰিব আৰু, বলক আপোনালোকৰ কাৰণে অলপ পাহাৰ দেখাব। ফাইনেলি আমি পাহাৰ আহি পালোঁ, অৰুণাচলত আহি পালোঁ। অৰুণাচলত অথনি পাইছিলোঁ, বাট পাহাৰ এতিয়া পালোঁ, পাহাৰ উঠি আছোঁ এতিয়া। ত' এইটো চাই আছে পাহাৰ।